তহঁতি জাননে বাৰিষা আহিলে গোটেইখন বানপানী কিয় হৈ যায়? মানুহবোৰৰ যে কিমান কষ্ট হয় জানো ছাৰ। সেইবাবে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীবোৰক স্কুটি সলনি পাছ কৰা ল'ৰা ছোৱালী মিলাই নাওকে এখন দিব লাগে, নহয়নে ছাৰ? হয় দেই, তই ঠিকেই কৈছ। স্কুটি প্ৰয়োজন নাই, নাওহে প্ৰয়োজন আছে, নহয়নে? নিজৰ বুলিহে কৈছো আকৌ দেই। অসমত যে ইমান বানপানী হয় তাৰ কাৰণ কেইটামান আমি লৈ আহিছো ছাৰ। কচোন বাৰু কাৰণ কেইটা। ছাৰ, গৰম দিনত ভগৱানে ৰাতি শুব নোৱাৰি মালটোকে খায়ে থাকে যে ইমানেই মুতে যে খাই গোটেইখন বানপানী হৈ যায়। হে ভগৱান, তই কেনেকে জানিলি? আৰু আছে ছাৰ কাৰণ, শুনিব নেকি? বাৰু কচোন। সূৰ্য দেৱতা গা বেয়া হ'লে যেতিয়া ছুটিত থাকে ৰ'দ বৰষুণৰ দায়িত্ববোৰ বৰুণ দেৱতাকে দি দিয়ে। বৰুণ দেৱতাই চাঞ্চতে ডান্স মাৰি দিয়ে। ক'ত ৰ'দ দিবলৈ সময়ে নাপায়, মালটো খাই মুতিয়ে থাকে, মানে বৰষুণ দিয়ে থাকে আৰু। মই শেষ, টাটা, বাই বাই। ছাৰ, বৰষুণৰ পানী ক'ত বেছিকৈ পৰে কওকচোন? মাটিত বেছিকৈ পৰে আকৌ বৰষুণৰ পানী। ন ছাৰ। তেতিয়াহ'লে তই কচোন ক'ত বেছিকৈ পৰে? যেনেকে গুৱাহাটী, লখিমপুৰ, কিছুমান এনেকুৱা জেগা আছে য'ত বানপানী বেছিকৈ হয়, তাত বেছিকৈ বৰষুণ পৰে আকৌ, সেইবাবে বানপানীটো বেছিকৈ হয়। বাৰু তহঁতি কচোন, আমি কি আহাৰ খাব নোৱাৰোঁ? আমিতো ভেকুলী, সাপ, গৰু এইবোৰ আহাৰ নাখাওঁ। ন মই আহাৰৰ কথাহে কৈছোঁ। তেতিয়াহ'লে আমি নেজানো পাই। সেইটোৱেতো কথা। আমাৰ যে 12টা মাহ আছে, তাত যে আছে আহাৰ মাহ, সেইটো নাখাওঁ আকৌ। ছাৰে সেইটোহে কৈছে মানে। হয় দিয়ক মহাপুৰুষসকল, আজিলৈ হ'ব বাৰু দে।